নমস্কাৰ, মই শ্ৰীমতী ৰিচা কলিতা। সদ্যপ্ৰয়াত মাজুলীৰ কণমানি তেজস্বিতা বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি আবৃত্তি কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম মাজুলীৰ তেজস্বিতা। মই তেজস্বিতা বৰুৱা। মাজুলীয়ে মোৰ জীয়া ঠিকনা। এতিয়া অৱশ্যে মই জোনৰ দেশৰ আলহী। নাম মোৰ তৰালী। মই তেজস্বিতা। গানতেই মোৰ প্ৰাণ, নাচেই মোৰ জীৱন। কোৱা শুনো মোৰ কণ্ঠই মোহিব পাৰে হাজাৰজনৰ মন। ৰাংঢালী ছোৱালী মই, 14টা বসন্ত গৰকীয়ে। এতিয়া মই আলহী অজান দেশৰ। মা দেউতাৰ একমাত্ৰ জীয়াৰী, বৰ মৰম আকলোৱা। ভগৱানৰ ঠাইতেই গুৰুজনাৰ জন্মোৎসৱৰ সেই দিনটোতেই এফাকি বৰগীত মাথো গাবলৈ লৈছিলোঁ। কিন্তু মোৰ কি হ'ল নাজানো। ক্ৰমে উশাহবোৰ ঘন হৈ আহিব ধৰিল। মুখেৰেওচোন ফেন ওলাব ধৰিলে। মুখত মাথো মুখ বচোৱা শব্দ দুটাই ওলাল। নিষ্ঠুৰ নিয়তিয়ে মোক হাত বাউল দি মাতিল। উচিত চিকিৎসাৰ পৰাও হলো বঞ্চিত। ক্ৰমে স্থিৰ হৈ পৰিল মোৰ কঁপি থকা শৰীৰটো। মই যেন এচটা মৃত কাঠহে। মোৰ সেই কণ্ঠও স্তব্ধ হৈ পৰিল। কটনত পঢ়াৰ হেঁপাহ বুকুতে বান্ধি মই যাবলৈ ওলালোঁ সকলোকে শোক সাগৰত পেলাই। ধন্যবাদ।